নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ নাম প্ৰকাশ গুৰ আৰু আপোনালোকক এই ভিডিঅ'ত অনুৰোধ জনাইছোঁ। কাৰণ আজিৰ ভিডিঅ'ত এটা আমি কথা পাতিবলৈ গৈ আছোঁ, মানে এটা কাহিনী ক'বলৈ গৈ আছোঁ। সৌ কাহিনীত বহু কথা লুকাই আছে, কিন্তু এই কথাটো লুকাই আছে কাৰণ মানে লোভে পাপ, পাপে মৃত্যু। আপোনালোকে শুনিছে, কিন্তু কেনে কৰিলে লোভৰ পাপ হয় আৰু পাপত কেনেকৈ মৃত্যু হয়। আজি আমি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক সম্পূৰ্ণ ক'ব বিচাৰিছোঁ। কাৰণ মই আগত বহু ভিডিঅ' বনাই থৈছোঁ, সৌ ভিডিঅ'টো অলপকে আছে, তো আজি মই সম্পূৰ্ণ ক'ব বিচাৰিছোঁ আপোনালোকক। বস্তুৰ ওপৰত লোভ কৰিলে লোভৰ ভিতৰত পাপ হয় আৰু পাপৰ মাজত মৃত্যু হয়। লোভ নকৰিবা, পাপ হ'ব। পাপ হ'লে মৃত্যু হ'ব। আমি আজি এজন ব্যক্তি, মানে এই কাহিনীটো আপোনালোকে ভালকে শুনিব, তেতিয়া আপোনালোকে ভালকে বুজি পাব। মই মানে আপোনালোকক ক'বৰ বাবে এটা নোটবুকত নোট কৰি লৈছোঁ, কাৰণ মইতো জানো বুলি আপোনালোকৰ বাবে এটা কাহিনীৰ দৰে লৈ আহিছোঁ। এসময়ৰ কথা, সন্ধিয়া সময়, এজন চিকাৰী নতুন জংঘললৈ চিকাৰ কৰিবলৈ গৈ আছিল। তাৰ পিছত চিকাৰীয়ে ক'লে, "কি জংঘল হাবি? এই জংঘলত এটাও জীৱ-জন্তু, পশু-পক্ষী দেখা দিয়া নাই। বাৰু কিয়? ইয়াত এনেই আহিলোঁ।" তাৰ পিছত ঘপককে তাৰ আগত এটা বাঘ দেখা দিছে। তাৰ পিছত বাঘে চিকাৰীৰ কাষে আহি থকা দেখা পায়। যেতিয়া চিকাৰীয়ে বাঘক দেখা পালে, তাৰ পিছত চিকাৰীয়ে ক'লে, "আৰে বাপৰে, বাঘ এই।" চিকাৰীজন ভয় খাই আছিল আৰু জোৰকৈ কঁপিবলৈ ধৰিল। তেওঁ ইমান ভয় খাই গৈছিল যে তেওঁৰ হাতৰ পৰা বন্দুক পৰি গ'ল। যেতিয়া হাতৰ পৰা বন্দুক পৰি গ'ল আৰু তেওঁ হাবিত লুকাই গ'ল আৰু তেওঁ ক'লে, "এহ প্ৰভু, ইয়াত দেখোন এটাও জীৱ-জন্তু দেখা নগৈছিল। এই বাঘটো ক'ৰ পৰা ওলাই আহি গ'ল? মইতো হৰিণাহে বধ কৰিবলৈ আহিছিলোঁ, কাৰণ ইয়াত বাঘে প্ৰথম মোক দেখা দিলে।" বাঘে চিকাৰীৰ বাবে বহুত ভুকি আছিল আৰু শুঙি আছিল। শুঙি যাই থাকোতে এটা বগলী বাঘৰ আগত আহি বহি গ'ল। ডায়মণ্ড লগা বগলী বা হীৰা লগা বগলী তাৰ পিছত তাৰ মূৰত হীৰা লগা আছিল। বগলীক বাঘ দেখি বা বগলীক খাব বগলীৰ ওচৰলৈ গ'ল আৰু বগলীয়ে অলপ দূৰত যায় আৰু বহে। বাঘেও তাৰ পিছে দৌৰি মাৰি খাবলৈ খেদি আৰু বগলীয়ে গুচি যায়। আগত অলপমান উৰে আৰু বহি যায়। আৰু বগলীয়ে বাঘৰ লগত খেলি আছিল। খেলি যাওঁতে এটা গছৰ ঠাৰিত খুন্দা খাই বগলীৰ বুকুত এডাল সৰু কাঠি ঠাৰি সোমাই গ'ল। সোমোৱাৰ পিছত উৰি আহোঁতে চিকাৰীৰ সন্মুখত পৰিল।
আৰু চিকাৰীয়ে ক'লে, আৰে বগলী তুমি সেইজনীয়ে বগলী না তুমি? মোক বাঘে খাবলৈ অহাৰ সময়ত তুমি আহি বহি গৈছিলা, হয় না? যি তোমাৰ পিছত বাঘে দৌৰ মাৰি আছিলে। তাৰ পিছত বগলীয়ে ক'লে, হায়ৰে কি জীৱন, বাঘৰ পিছত চিকাৰী পাই গ'লো। এতিয়া মইতো জীয়াই থাকিব নোৱাৰো। আৰু চিকাৰীয়ে ক'লে, তুমি ভয় নাখাবা, অলপ আঁতৰ যদি বাঘে তোমাৰ পিছে পিছে নগ'লেহেঁতেন তো মোকেই খাই দিলে হয়। তেতিয়া মোৰ মৃত্যুক ৰক্ষা কৰিলা তুমি। তাৰ বাবে মই তোমাক নামাৰো। তুমি মোক এয়ে কোৱা যে তোমাৰ মূৰত এই হীৰা কিয়? আৰু তোমাৰ বুকুত এই ঠাৰি কেনেকৈ লাগিল? তাৰ পিছত বগলীয়ে ক'লে, আৰে সেয়ে বাঘৰ লগত খেলোঁতে খেলোঁতে মই এডাল শুকান গছৰ ঠাৰিত খুন্দা খালো আৰু এই ঠাৰিডাল মোৰ বুকুত সোমাই গ'ল। আৰু এই কথা আছিল হীৰাটোৰ কথাটো আপোনাক কৈ দিওঁ বুলি বগলীয়ে ক'লে। তো এই হীৰাত মোৰ জীৱন সোমাই আছে, কাৰণ হীৰাত জীৱনটো সোমাই আছিল। তেতিয়ালৈকে এই হীৰাটো যেতিয়ালৈকে মোৰ মূৰত আছে, তেতিয়ালৈকে মই জীয়াই থাকিম। আৰু যিমানো কিবা নহওক কিয়, মই এনে মৰি নাযাওঁ। তাৰ বাবে তো মই ইমান বিষত জীয়াই আছো। তাৰ পিছত চিকাৰীয়ে ক'লে, তুমি চিন্তা নকৰিবা। তুমি মোৰ জীৱন ৰক্ষা কৰিলা। মই তোমাক এইদৰে সহায় কৰিয়েই থাকিম। এইয়ে কথা কৈ চিকাৰীজন ঠাৰিডাল টানি ওলাই দিলে আৰু তেওঁৰ কেমত লৈ গ'ল বগলীক। বুকুত মলম লগালে আৰু ইয়াত বগলীক চিকাৰীয়ে নিজৰ কেমত 2 দিন মানে ৰাখিলে আৰু বগলী ভাল হৈ গ'ল। আৰু চিকাৰীজনে ক'লে, মৰমৰ বগলী, এতিয়া তুমি ভালকৈয়ে ভাল হৈ আহিছা। মই এতিয়া নিজৰ গাঁৱত যাওঁ। তাৰপিছত চিকাৰীজনে ক'লে, মই এতিয়া মোৰ গাঁৱত গৈ আছো। কেতিয়াবা তোমাক মোৰ মনত পৰিলে মই তোমাৰ তাত আহিম। বগলীয়ে ক'লে, ঠিক আছে, চিকাৰী বন্ধু, যেতিয়াৰ পৰা আহি যাবি। আৰু কেতিয়াবা মোৰ সময় লাগে, মোৰ সহায় লাগে, মোক মনত পেলোৱাবা আপুনি। যেতিয়া মোক মনত পেলাব, তেতিয়া মই হীৰাৰ শক্তিৰ সহায়ত মই গম পাই যাম। যেতিয়া আপুনি মোক মাতিব, তেতিয়া মই এই হীৰাৰ শক্তিত মই গম পাই যাম
আৰু এই হীৰাটো জিলিকি উঠিব আৰু মই আপোনাৰ ওচৰত আহাৰ পদো দেখা দিব। তাৰ পিছত চিকাৰীয়ে ক'লে, কি কৈছা? ঐ, কিন্তু মই ওপৰ ফালে তোমাকে চাম। এইটো কৈ চিকাৰীজন তাৰ পৰা গুচি গ'ল। তাৰে কেইদিনমান পাছত চিকাৰীৰ ভৰিত অসুখ হৈ আছিল। তাই তেওঁৰ ভৰিত ডক্তৰ দেখালে, কিন্তু তেওঁ খোজ কাঢ়িব পৰা নাছিল। খোজ কাঢ়িলে ঘৰৰ পৰা বাহিৰলৈ, শোৱাৰ পৰা, বিচনাৰ পৰা অকণমান বাহিৰৰ দুৱাৰলৈ যাব পাৰিছিল। খোজ কাঢ়ি আছিল। তেওঁ ক'লে, এইটো ভাল হোৱা নাই। কাম কৰিব পৰা নাই। টকাও ইনকাম কৰিব পৰা নাই। এতিয়া শুই শুই ভোকত মৰি যাম চাগে। তাৰ পিছত তেনে ভাবি থকাতে তেওঁৰ বগলীৰ মনত পৰিল আৰু ক'লে, মৰমৰ বগলী, তোমাৰ মোক দৰকাৰ আছে। জলদি মোৰ ওচৰত আহা। তাৰ পিছত বগলীৰ মূৰত জিলিকি উঠিল হীৰা। যেতিয়া হীৰাই জিলিকি উঠিল, তেতিয়া বগলীয়ে গম পালে যে চিকাৰী বন্ধু মোক মাতি আছে। তাৰ পিছত যেতিয়া বগলী উৰে, তেতিয়া চিকাৰীৰ ৰাস্তা এটা বাট, কোনফালে দি যাব লাগে বাট হীৰাটোৱে দেখাই আছে, মণিটো। তাৰ পিছত চিকাৰীৰ ঘৰত আহিল বগলীয়ে। বগলীয়ে ক'লে, কি হ'ল চিকাৰী বন্ধু? তাৰ পিছত চিকাৰীয়ে ক'লে, মই এতিয়া একো কৰিব নোৱাৰো, কাম চাম কৰিব নোৱাৰো, মোৰ অসুবিধা, তোমাৰ সহায় লাগিব। তাৰ পিছৰ দিনা যেতিয়া ক'লে, তেতিয়া বগলীয়ে বিলত যায়, সদায় বিলত যায় মাছ আনিব। মাছ আনি আনি, ডাঙৰ ডাঙৰ মাছ আনি আনি, সদায় আনি আনি দিয়ে চিকাৰী বন্ধুক। তাৰ পিছত চিকাৰী বন্ধুৱে মাছ বনাই বনাই খায়। আৰু এদিনা ভাবিলে যে এদিনা তেওঁৰ ভায়েকৰ এটা চিঠি আহিল। চিঠি অহাত তেওঁক ক'লে, তেওঁৰ ভায়েকে চিঠিতে লিখি ক'লে, দাদা, মই এতিয়া বিয়া কৰিবলৈ গৈ আছো আৰু মই ধনীও হৈ পৰিছো। তাৰ পিছত চিকাৰীজনে ভাবিলে যে ভায়েকে ইমান ধনীও হৈ গ'ল, এতিয়া বিয়াও কৰি আছে আৰু মোৰ ফালে একো নাই। তাৰ পিছত চিকাৰীয়ে ভাবি পোৱা নাছিল, যেতিয়া মনত এটা পৰিল বগলীৰ মূৰত হীৰা, তেতিয়া হীৰাৰ লোভত বগলী যেতিয়া সদায় আনি দিয়ে নহয় মাছ, তাৰ পিছদিনা বগলীয়ে মাংস টুকুৰা লৈ আহি আছিল আৰু চিকাৰীজনে নিজৰ বিচনাৰ গাৰুৰ তলত এটা চাকু থৈ দিলে। যেতিয়া বগলী আহিব, তেওঁৰ হীৰামণিটো বগলীক মাৰি হীৰামণিটো ওলাই ল'ম বুলি। তাৰ পিছত যেতিয়া বগলী আহে মাংস লৈ, আৰু তাক যেতিয়া মাংস দিয়া সময়তে বগলীৰ ডিঙিটো ধৰি লয় চিকাৰীজনে। তাৰ পিছত চিকাৰীজন যেতিয়া হীৰাটো ওলাই লয় নহয় বগলীৰ মূৰৰ পৰা, তেতিয়া অলপ সময় থকাৰ পিছত তেওঁ ভাবিয়ে আছিল যে এই হীৰাটো লৈ মই বহুত ধনী হৈ যাম, তাতকেও ভাইতকে বেছি ধনী হৈ যাম। তাৰ পিছত ভাবি থাকোতে তেওঁৰ হাতৰ পৰা যি হীৰা আছিল, মণি আছিল, সি গায়ব হৈ গ'ল। তাৰ পিছত তেওঁ চট খাই গ'লে, ভয় খাই গ'লে, এটা হীৰা আছিল মোৰ হাততে,
ক'ত গায়ব হৈ গ'লে। তাৰপিছত তেওঁৰে ঘৰত চুকত তেওঁৰ ঘৰত মানে এটা মণি যি হীৰাৰ পৰাই আবৃত হ'ল। মানে যেতিয়া হীৰাটো ওলাই দিলে বগলীৰ পৰা, তেতিয়া এটা তেওঁৰ দৰে এটা চিকাৰী হৈ ওলাল। তেতিয়া ক'লে চিকাৰীজনে, মোৰ নাম এজন চিকাৰী। মানে তেওঁৰ নাম কোৱা নাই আকৌ, তেওঁ এজন চিকাৰী, ময়ো এজন আপোনাৰ দৰে চিকাৰী। যেতিয়া আপুনি এই হীৰাটো ওলাই দিলে, মই এতিয়া চিকাৰী হৈ থাকিম আৰু আপুনি বগলী হৈ থাকিব। মানে মই কেনেকুৱা বগলী হৈ আছিলোঁ, সেই কথাটো আপোনাক কৈ দিব বিচাৰিছোঁ। ময়ো আপোনাৰ দৰে এজন চিকাৰী আছিলোঁ। জংঘলত যেতিয়া মই চৰাই মাৰোঁতে, চিকাৰ কৰোঁতে মণিক লাগি গৈছিল তীৰটো। যেতিয়া তীৰ মণিৰ গাহত লাগিল, তেতিয়া মণিয়ে মোক এটা শ্ৰাপ দিছিল যেতিয়া মোক কৈছিল যে তুমি এজন বগলী হৈ থাকিবা আৰু তোমাৰ মূৰত এটা হীৰা থাকিব। যেতিয়া তোমাৰ মূৰৰ পৰা হীৰা ওলাই যায়, তেতিয়া তুমি জীয়াই নাথাকিবা আৰু তুমি যেতিয়া বগলী হৈ থাকিবা, তেতিয়া মানুহৰ ওপৰত সহায় কৰিবা। যেতিয়া মোক সহায় কৰিবলৈ দিছিল মণিয়ে, তেতিয়াৰ পৰা মই মানুহৰ বাবে বহুত খুজি আছিলোঁ। কিন্তু জংঘলত মানুহনো পাম ক'ত? আৰু হয়তো জংঘলত মানুহ চিকাৰী বেছি যোৱা নাছিল আৰু মই অকলে প্ৰথমতে গৈছিলোঁ। যেতিয়া মানে বগলীয়ে কৈ আছিল যেতিয়া চিকাৰী হৈ আছিল, মানুহ খোজোতে মানুহ নাপাওঁ আৰু আপোনাৰ কাষত যেতিয়া আহিলোঁ, আপুনি মোক হেৰি কৰি দিলে, এতিয়া মণিৰ পৰা মোৰ জীৱনটো আঁতৰাই দিলে। আৰু এতিয়া আপুনি মোক ক্ষমা কৰিব, কিন্তু আপুনি এতিয়া বগলী হ'ব লাগিব। তাৰপিছত দেখোঁতে বগলী হৈ পৰিল। যি এজন চিকাৰী আছিল আৰু যি বগলী আছিল, সেইজন মানুহ হৈ গ'ল। মানুহে এতিয়া বগলী হৈ আৰু তাৰপিছত জংঘললৈ গুচি গ'ল। সেইটোৱে কয় বন্ধু বান্ধৱীসকল, লোভ কৰিলে পাপ হয়। কাৰণ বগলীৰ মূৰৰ পৰা হীৰাটো ওলাই লৈছিল, সেইটোৱে লোভৰ উপৰি। ধনী হ'বৰ বিচৰাত তেওঁ মণিটো ওলাই লৈছিল, নহ'লে তেওঁ এতিয়া বগলী হৈ পৰিল। আৰু যি বগলী আছিল, তেওঁজনে এতিয়া মানুহ হৈ পৰিল। বস্তুৰ ওপৰত লোভ কৰে, লোভৰ ভিতৰত পাপ হয়। পাপৰ মাজত মৃত্যু হয়। লোভ নকৰিবা, পাপ হ'ব। পাপ হ'লে মৃত্যু হয়। এই কাহিনী সম্পূৰ্ণ হৈ গ'ল। ফ্ৰেণ্ডছ, আপোনালোকক বন্ধু বান্ধৱীসকলক, আপোনালোকক প্ৰিয় দৰ্শক, আপোনালোকক মই ক'ব বিচাৰিছোঁ এয়ে এটা কথা যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব। কাৰণ মই বহু এনেকুৱা কাহিনীবোৰত আপোনালোকক বুজাবলৈ খোজোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আপোনালোকে চোৱাৰ বাবে।